হে এভৰিৱান, প্ৰথমতে সকলোকে হিয়া বৰা মৰম আৰু ঈদৰ শুভেচ্ছা যাচিলোঁ। আজি ঈদৰ ভিডিঅ' এটা লৈ আহিছোঁ আপোনালোকৰ কাৰণে। আশা কৰিছোঁ নিশ্চয় ভাল পাব। বেছি নাই বাৰু, দীঘলীয়া নহয় ভিডিঅ'টো, সৰু এটা ভিডিঅ'। আপোনালোকে কেনে পায় জনাব মোক। আচলতে এইবাৰ ঈদ মই মাকৰ ঘৰত কৰিছোঁ কাৰণে এইবাৰ ঈদৰ মজাই বেলেগ। সেইকাৰণে অলপ ভিডিঅ' কৰি শ্বেয়াৰ কৰিলোঁ আপোনালোকৰ লগত। মোৰ মনটো খুবেই ভালে আছিলে, সেইকাৰণে ভিডিঅ' এটা বনালোঁ। আৰু মই ভিডিঅ'টো আগদিনাৰ পৰাই আৰম্ভ কৰিছোঁ। প্ৰথমতে তাইৰ ড্ৰেছ কেইটাৰ ফটোশ্বুট কৰিছিলোঁ। মানে তাইৰ কৰি দিব লাগে এনেকেই, চবেই যে কৰে দেখে আজিকালি ৰীলবিলাকত, তাইৰো লাগে। চ' মই এনেকৈ বনাই দিছোঁ তাইক। আমাৰ ঈদ উল আদাত কামবোৰ বেছি থাকে, সেইকাৰণে বেছি ভিডিঅ' কৰিবই পৰা নাই, অলপ ভিডিঅ'হে বনাইছোঁ। তাৰপিছত তাইৰ স্কিন কেয়াৰ কাৰণে বেচন আৰু হালধি লৈছোঁ। আৰু এইফালে কামো চলি আছে। নহৰু এইবিলাক বাচা হৈছে, পিঁয়াজ নহৰুবিলাক বাচি থোৱা হৈছে আগদিনাই। আদা পিঁয়াজ নহৰু এইবিলাক আগদিনাই বাচি থোৱা হয় আমাৰ ঘৰত সদায়। আৰু কামৰ ব্যস্ততাৰ মাজত অকণমান স্কিন কেয়াৰ কৰিবই লাগে। কামৰ অজুহাত দেখুৱাই নিজৰ কেয়াৰ নল'লে হ'ব জানো। তাৰপিছত তাই দুপৰীয়াই মেহেন্দি লগাই দিছে, কাৰণ সন্ধিয়া খুব ব্যস্ত থাকে সিহঁতে, ডাঙৰবিলাককে মেহেন্দি লগাই দিব লাগে। সেইকাৰণে জিয়ানাই আগদিনা দুপৰীয়াই মেহেন্দি লগাই দিছে, তাৰপিছতহে গা ধুইছে। তাৰপিছত সিহঁত বোলে ডেক'ৰেশ্যন কৰিম। আমাৰ দিনত আকৌ এইবিলাক নাছিলে। আমি বহুতকেইটা আছিলোঁ ল'ৰা ছোৱালী, বহুত গাল একেলগে ফূৰ্তি কৰিছিলোঁ, হুলস্থুল কৰিছিলোঁ। এইটোৱে আছিলে, ইমান ডেক'ৰেশ্যন এইবিলাক কৰা নাই। তাৰপিছত এয়া চাইছেনে, সিহঁতে কৰি পেলাইছে ডেক'ৰেশ্যন। মই বেবীৰ লগত ব্যস্ত থাকোঁতে তাই তাৰ মাহীৰ লগত ডেক'ৰেশ্যনবিলাক কৰিছে। আৰু এইফালে খেলিও আছিলে, নাচি আছিলে, ফটোশ্বুট কৰি আছিলে। কিন্তু ফটোবিলাক ইমান ভাল অহা নাই, আন্ধাৰত ফটো ইমান ভাল নহয়। আৰু আমাৰ স্পেচো বহুত কম আছিলে। আৰু এইফালে আৰম্ভ হৈ গ'ল তাইৰ নিউ ড্ৰেছ এটা পিন্ধিলে বোলে আমি মোক ফটো উঠাই দিয়া, কি যে প'জ শিকিছে। আৰু এইফালে তাইৰ মনটো কিন্তু আকৌ ব্যস্ত, কাৰণ তাইৰ পাপা লগত নাই। জীয়েকসকল আচলতে পাপাৰ প্ৰিয় থাকে। সেইকাৰণে মই কৈছোঁ বোলে তাইৰ মন বেয়া থাকিলে মোৰো মন বেয়া। তাৰ পাপাক কৈছোঁ পিছদিনা আহি যাবলৈ, ঈদৰ দিনাই আবেলি আহি যাবলৈ। আৰু এয়া ঈদৰ দিনা ৰাতিপুৱাতে চবেই ঈদত গৈ আছে। এটা সময়ত আমিও এনেকৈ গৈছিলোঁ। সৰুৰ স্মৃতিবিলাক আকৌ এবাৰ সোঁৱৰিছোঁ। এইবিলাক চাই কেনেকৈ টাইমবোৰ গুচি গ'ল গমেই পোৱা নাই। তাৰপিছত ময়ো অকণমান ৰেডি হওঁ, তাৰপিছত গুচি গ'লোঁ সাজি কাচিবলৈ। প্ৰথমতে তাইকে ৰেডি কৰাইছোঁ। এইযোৰ আছিলে তাইৰ এটা ড্ৰেছ, এইবাৰ বহুত চিম্পলেই লৈছে। তাৰপিছত তাই চবৰ পৰা ঈদি লৈ গুচি গ'ল, মই ৰেডি হ'ব। আৰু এইফালে দেখিছেনে, তাইৰ মাহীৰ লগত কাজি কৰি আছে ঈদি দিবলৈ। কোনেনো বাৰু এনেকৈ মাৰি পিটি ঈদি লয় ক'বচোন আপোনালোকে। আৰু কোন আছে আপোনালোকৰ মাজত তেনেকৈ মাৰপিট দি হ'লেও ঈদিটো লয়। তাৰপিছত এয়া ময়ো ৰেডি হৈ গ'লোঁ। ৰেডি হৈ আৰু ক'ত যাম, কাৰণ এইবাৰ ঈদত বহুত কাম আৰু কেইটামান ফটো উঠাবলৈ। আৰু এইবাৰ কাপোৰযোৰ পিন্ধা ৰেডি হোৱা, আৰু বেলেগ একো বিশেষ নাই। ঈদ বুলি এনেকৈ মন মাৰি বহি থাকিলে, কাম আছে বুলি ৰেডি নহয়, অলপো ফূৰ্তি নকৰি বহি থাকিলে হ'ব জানো। ঈদটো যাবই, কিন্তু মেমৰিবিলাক থাকি যাবলৈ অলপমান ৰেডি হৈ সাজি কাচি ফটো কেইটামান উঠাই দিলোঁ। তাৰপিছত তাই গ'ল আকৌ বজাৰৰ পৰা কিবাকিবি এইবিলাক বেলেগৰ ল'ৰা ছোৱালীয়ে কিনে, খাৰু এইবিলাক মালা চালা ক্লিপ। তাই খালি কিনিব ষ্টেশ্যনাৰী বস্তু দি যে ঘৰ ভৰ্তি কৰি পেলাইছে। আৰু এইবিলাক বহুত কিউটো আছিলে, মোৰো চাই পচন্দ হ'ল। তাৰপিছত আহিল তাৰ পাপা। আবেলি আকৌ তাই ৰেডি হৈ আকৌ ফটোশ্বুটত লাগি গ'ল। মই কৰি দি আছিলোঁ। আকৌ তাই যাব বজাৰলৈ আৰু কিবাকিবি বজাৰ কৰিব। এনেকৈয়ে তাইৰ ঈদটো পাৰ হয় প্ৰতিবাৰেই। 2-3বাৰ বজাৰত যাবই, কিনাকাটা থাকিবই তাই। হ'ব। আৰু সেইফালে এইবিলাক কিনি লৈ আহিছে। আৰু বেটাৰ কাৰণে এটা আনিছে। আৰু চব তাইৰ বস্তু। চ'প এটা লৈ আহিছে, স্কুলত গ'লে বোলে টিফিন খোৱাৰ আগতে হাত ধুব লাগে, সেইকাৰণে। আৰু বাকী চব খোৱা বস্তু। আজিলৈ ইমানেই। ভিডিঅ'টো কেনে পাইছে জনাব কমেণ্ট কৰি। ভাল পালে লাইক শ্বেয়াৰ কৰিব। ধন্যবাদ ভিডিঅ'টো চোৱাৰ কাৰণে।